Welcome to my YouTube channel EDU Lab by Abul Kalam Azad. It's an educational Assamese medium channel for students. Keep watching. Dear students, আমি অনুশীলনী 3.3 এক নম্বৰৰ প্ৰশ্নবিলাক আজি সমাধান কৰাৰ চেষ্টা কৰিম। ইয়াতে সমাধান কৰিব লাগে আমি প্ৰতিস্থাপন পদ্ধতিৰ সহায়ত। ইয়াতে এক নম্বৰ কোৱেশ্চনটোত ইয়াতে কি দিয়া আছে x + y = 14 আৰু দিয়া আছে x - y = 4। ঠিক আছে, এতিয়া এই সমীকৰণটোৰ x আৰু y ৰ মান নিৰ্ণয় কৰিব লাগে প্ৰতিস্থাপন পদ্ধতিৰ সহায়ত। এতিয়া প্ৰতিস্থাপন পদ্ধতিৰ সহায়ত সমাধান কৰিবলৈ হলে আমি কি কৰিব লাগিব, যিকোনো এটা সমীকৰণৰ পৰা আমি x নাইবা y ওলাব লাগিব আৰু সেই x বা y ৰ মান যিটো পাম সেইটো আমি আন এটা সমীকৰণত বহাই দিব লাগিব। ঠিক আছে, এই ক্ষেত্ৰত আমি প্ৰথম সমীকৰণটোৰ পৰা x ৰ মান ওলাই লোৱাৰ চেষ্টা কৰিছো। এটা আমি সলিউশন স্টার্ট কৰিলো। তে দিয়া আছে x + y = 14। ঠিক আছে, ইয়াৰ পৰা x টো যদি ৰাখি দিও আমি পাম 14 - y। কিয় ইয়াতে y ৰ আগত কি আছিল প্লাস চিহ্ন আছিল, ইয়াতে সোঁফালে যোৱাৰ লগে লগে কি হৈ যাব মাইনাস চিহ্ন হৈ যাব। ঠিক আছে, এইটো সমীকৰণক যদি আমি এক নম্বৰ বুলি নামকৰণ কৰো আৰু কোৱেশ্চনত যেটো দ্বিতীয় নম্বৰত যেটো সমীকৰণ দি আছে x - y = 4, এইটো যদি আমি দুই নম্বৰ সমীকৰণ হিচাপে নামকৰণ কৰো তেন্তে এই x = 14 - y যিখিনি মান এইটো আমি কি কৰিম দুই নম্বৰ সমীকৰণত বহাই দিম। ইয়াতে তোমালোকে লিখি লবা এনেকৈ যে x = 14 - y দুই নং সমীকৰণত বহুৱাই পাও। আমি শৰ্টলি এনেকৈ লিখিব পাৰিম দুই নম্বৰ ইমপ্লাইজ, অৰ্থাৎ দুই নম্বৰটো কি আছে x - y = 4। ইয়াতে x ৰ মান যেহেতু পাইছিলো 14 - y, সো x ৰ হলনি আমি লিখি দিম 14 - y আৰু ইয়াতে যেহেতু -y আছে এটো আমি লিখি দিলো = 4। এতিয়া ইয়াতে হল 14 -y আৰু -y হ'ব -2y = 4। এতিয়া -2y টো যদি ৰাখো ধ্ৰুবক পক্ষখিনি আমি কি কৰিম পক্ষান্তৰ কৰিম। ইয়াতে কি হ'ব 4 - 14। ঠিক আছে, এতিয়া বস্তুখিনি মই ৰাইট সাইডত লিখি দিছো। ইয়াতে পাম -2y, 4 ৰ পৰা -14 যদি আমি মাইনাস কৰো তেতিয়াহলে আমি পাম -10। এতিয়া বাও পক্ষ সোঁ পক্ষ দুয়োফালে মাইনাস আছে, আমি দুয়োটা মাইনাস কেনসেল কৰি দিলো। ইয়াতে পালো 2y = 10। ঠিক আছে, ইয়াৰ পৰা যদি y টো ৰাখো তেতিয়াহলে y ৰ লগত যেটো সহগ আছে 2 এটো কি হ'ব সোঁফালে যোৱাৰ লগে লগে হৰণ হৈ যাব, অৰ্থাৎ কি হ'ব 10/2। অৰ্থাৎ 10/2 আমি যদি কি কৰো হৰণ কৰি দিও তেতিয়াহলে কি পাম 5। ঠিক আছে, অৰ্থাৎ y ৰ মান 5। এতিয়া এই y ৰ মানটো আমি যদি এক নম্বৰ সমীকৰণত বহুৱাই দিও তেতিয়াহলে আমি নিশ্চয়কৈ x ৰ মান পাই যাম। ঠিক আছে, এইবাৰ এক নম্বৰ সমীকৰণ ইমপ্লাইজ, যেতিয়া ইমপ্লাইজ লিখিম লগে লগে বুজিব লাগিব কি আমি এক নম্বৰ সমীকৰণৰ ওপৰত কাম কৰি আছো। ঠিক আছে, এতিয়া x = কি দি আছিল 14 - y। এইবাৰ y ৰ মান কি পাইছো 5, অৰ্থাৎ 14 - 5 আমি পাই যাম 9। এতেকে আমি সমাধানটো পাই গলো x = 9 আৰু y = 5। এইটোৱে আমাৰ নিৰ্ণয় সমাধান। ঠিক আছে, এতিয়া মই কুইক ৰিভিজন এটা দি দিছো তোমালোকক। ঠিক আছে, এতে যেহেতু সমীকৰণ দুটা দিয়া আছিল কি x + y = 14 আৰু x - y = 4। ঠিক আছে, এতিয়া প্ৰতিস্থাপন পদ্ধতিৰ মই আগতে কৈছো প্ৰথম কাম হল যিকোনো এটা চলকৰ মান আমি বাওফালে ৰাখি বাকিখিনি কি কৰা পক্ষান্তৰ কৰা। ঠিক আছে, এটা আমি ৰাখি দিছো x, তুমি ইচ্ছা কৰিলে y ৰাখি দিব পাৰা, কিন্তু মই ইয়াতে কি ৰাখিছো x টো ৰাখি দিছো। ওকে, ইয়াতে x = কি পালো 14 - y। এই যেটো ৰাখি পালো ইয়াক আমি নামকৰণ কৰিলো এক নম্বৰ হিচাপে। এইবাৰ আমি কি কৰিম এই x ৰ মানখিনি দুই নম্বৰ সমীকৰণত বহুৱাই দিম, যেহেতু এটো প্ৰতিস্থাপন পদ্ধতি। এতিয়া মই ইয়াতে দুই নম্বৰ ইমপ্লাইজ দিছো, তাৰ মানে দুই নম্বৰ সমীকৰণত তুমি গুচি যাব লাগিব। দুই নম্বৰ সমীকৰণত কি আছিল x - y = 4। ঠিক আছে, এইবাৰ যেহেতু x = কি পাইছো 14 - y, তো x ৰ হলনি আমি কি কৰিছো 14 - y আৰু অলৰেডি ইয়াতে কি আছে মাইনাস চিহ্ন এটা আছে আৰু y আছে বহাই দিছো = 4। ঠিক আছে, এবাৰ নেক্সট লাইনত আমি যদি অলপ সৰল কৰো ইয়াতে 14 টো আছে আৰু -y আৰু এটা -y, কেইটা -y হ'ব দুটা -y হ'ব। ঠিক আছে, সো 14 - 2y ৰাইট সাইডত আছিল 4 বহাই দিছো। এবাৰ 14 - 2y = 4
ইয়াৰ পৰা আমি যদি মাইনাছ টুৱাইছ ৱাইটো যদি বাওঁফালে ৰাখো, কাৰণ চলকখিনি সদায় কি কৰিব লাগে, বাওঁপক্ষত ৰাখিব লাগে আৰু ধ্ৰুৱকখিনি সদায় কি কৰিব লাগে, সোঁপক্ষলৈ পক্ষান্তৰ কৰিব লাগে। ইয়াতে আমি কি কৈছো, মাইনাছ টুৱাইছ ৱাইটো ৰাখি 14টো কি কৰিছো, এইফালে মাইনাছ কৰি দিছো, কাৰণ ইয়াতে 14টো ধনাত্মক আছিলে। এইবাৰ মাইনাছ টুৱাইছ ৱাই এইফালে 4ৰ পৰা 14 গ'লে কিমান হ'ব, অবভিয়াছলি মাইনাছ 10। এইফালে আমি কি পালো, মাইনাছ চিন, ৰাইট চাইডতো আছে মাইনাছ চিন, তো দুয়োটা মাইনাছ চিন আমি কি কৰিব পাৰো, কেনসেল আউট কৰি দিব পাৰো। ঠিক আছে, এইবাৰ চোৱা, তো থাকিল কি, মাইনাছ টুৱাইছ ৱাই আৰু এইফালে মাইনাছ 10ৰ পৰা মাইনাছ মাইনাছ কেনসেল, থাকিল টুৱাইছ ৱাই ইকুৱেল টু 10। ইয়াতে ৱাইটো যদি ৰাখি দিওঁ তেতিয়াহ'লে পাম 10/2 অৰ্থাৎ 5। ঠিক আছে, এবাৰ ইয়াতে কি পালো, y ইকুৱেল টু 5। এবাৰ 1 নম্বৰ সমীকৰণটো চোৱা, ইয়াতে 1 নম্বৰ ইমপ্লাইজ দিছো, মানে আমি কোনটো সমীকৰণ চাব লাগিব, 1 নম্বৰ। কিয়, আমি y ৰ মানটো কি কৰিম, 1 নম্বৰ সমীকৰণৰ y ঠাইত বহাই দিম, অৰ্থাৎ পালো x ইকুৱেল টু 14 মাইনাছ y। ইয়াতে 14 মাইনাছ y ৰ সলনি বহাই দিম 5, যেটো অলৰেডি আমি পালো। ঠিক আছে, 14ৰ পৰা 5 মাইনাছ কৰিলে কিমান হ'ব, 9, অৰ্থাৎ আমাৰ সমীকৰণটোৰ সমাধান ওলাই গ'ল, x ইকুৱেল টু 9, y ইকুৱেল টু। এতিয়া 2 নম্বৰৰ যেটো দিয়া আছে, কি কোৱেশ্চনটোত দিয়া আছে s minus t ইকুৱেল টু 3 আৰু s/3 প্লাছ t/2 ইকুৱেল টু 6। ঠিক আছে, আমি সলিউশন স্টার্ট কৰি দিম। এতিয়া আমি যদি অলপ লক্ষ্য কৰো ভালদৰে, তেতিয়াহ'লে দেখা পাম 2 নম্বৰ যেটো সমীকৰণ দিয়া আছে, 2 নম্বৰ যেটো সমীকৰণ দিয়া আছে কি s/3 প্লাছ t/2 ইকুৱেল টু 6। এইফালে 1 নম্বৰটো দিয়া আছিল s minus t ইকুৱেল টু 3। এইটো বাৰু নৰ্মেল সমীকৰণ, ঠিকে আছে, কিন্তু ইয়াতে যেহেতু ভগ্নাংশত দিয়া আছে, সো এই ক্ষেত্ৰত আমি এটা সৰু এটা কাম কৰিবলগীয়া আছে, কি এইটো আমি নৰ্মেল যেটো সমীকৰণৰ ৰূপ যাতে ভগ্নাংশত নাথাকে, ঠিক আছে, সেইটোলৈ আমি লক্ষ্য কৰিম। এইটো আমি ভগ্নাংশ গুচাবলৈ হলে সদায় তোমালোকৰ প্ৰথম কামটো হ'ব, এই ভগ্নাংশ দুটাৰ কি কৰিবা, হৰ দুটা লসাগু লৈ ল'বা। ইয়াতে 3 আৰু 2ৰ যদি লসাগু লোৱা, 3 আৰু 2ৰ লসাগু ললে কি পাবা, 6, কিয়নো দুয়োটা মৌলিক সংখ্যা, জাস্ট পূৰণ কৰি দিয়া, কিমান পাবা, 6। এতিয়া এই লসাগুটো দি কি কৰিবা, তুমি প্ৰত্যেকটো টাৰ্মকে কি কৰি দিবা, পূৰণ কৰি দিবা। চোৱাচোন কি হয়, s/3 into 6 plus t/2 into 6 equal to 6 into 6 equal to আমি পাম, এটো কাটিলে কিমান পাম, 2, অর্থাৎ টুৱাইস s প্লাস এটো কাটিলে কি পাম, 3, অর্থাৎ থ্রাইস t equal to 6 into 6 36। একদম সহজ। এইবার আমি কি কৰিব লাগিব, এই আগৰ দৰে যিকোনো s বা t ৰ আমি কি কৰিব লাগিব, মান প্ৰথমে ওলাই ল'ব লাগিব। ইয়াতে s ৰ মান যদি ওলাই লওঁ তেতিয়াহ'লে কি পাম, 3 প্লাস t, কাৰণ t টো এইফালে কি আছিলে, মাইনাস হিচাপে আছিলে। সো এইটোক যদি আমি এতিয়া নামাকৰণ কৰো, 1 নম্বৰ বুলি এইটোক যদি এতিয়া নামাকৰণ কৰো 2 নম্বৰ বুলি, তেতিয়াহ'লে এই s ৰ মানটো আমি কি কৰিম, এই সমীকৰণ 2 য'ত s আছে তাতে বহাই দিম। ঠিক আছে, অর্থাৎ 2 নম্বৰ সমীকরণ ইমপ্লাইজ, মানে আগতেও কৈছি ইমপ্লাইজ দিয়াৰ লগে লগে কি বুজিম, আমি 2 নম্বৰ সমীকৰণটো কাম কৰি আছো। ঠিক আছে, এতিয়া s ৰ ঠাইত কি কৰিম, 3 প্লাস t, অর্থাৎ প্ৰথমে যদি সমীকৰণটো লিখি লওঁ এনেকৈ, টুৱাইস s প্লাস থ্ৰাইস t ইকুৱেল টু 36। এবাৰ চোৱা, s ৰ ঠাইত 3 প্লাস t বহাইছো, আৰু আছে প্লাস 3t ইকুৱেল টু 36। এইবাৰ আমি যদি পূৰণ কৰি দিওঁ, এইটোৰ লগতো পূৰণ হ'ব, এইটোৰ লগতো পূৰণ হ'ব। 2 into 3 6 প্লাস টুৱাইস t প্লাস 5t ইকুৱেল টু 36। এইবাৰ এই দুটা কি কৰিম, একে সদৃশ চলক দুটা কি কৰিম, একলগ কৰিম, অর্থাৎ ইয়াতে আছে টুৱাইস t প্লাস 5t, সরি থ্রাইস t, ইয়াতে থ্রাইস t দিয়া আছিলে, টুৱাইস t প্লাস থ্রাইস t কি পাম, 5t ইকুৱেল টু 36। আমি যদি 5t টো যদি রাখো তেতিয়াহ'লে কি পাম, 36 ৰ পৰা আমি 6 টো পক্ষান্তৰ কৰিলে মাইনাস হৈ যাব, ইয়াতে পাম 5t ইকুৱেল টু 30, অর্থাৎ t টো যদি আমি রাখি দিও কি পাম, 30/5 কেনসেল আউট কৰিলে পাম
6 ঠিক আছে এতেকে ইয়াৰ পৰা আমি কি পালো t = 6 এতিয়া এই t ৰ মান আমি যদি কি কৰো সমীকৰণ 1 ত বহাই দিও তেতিয়া হলে আমি নিশ্চয়কৈ s ৰ মান পাই যাম অৰ্থাৎ সমীকৰণ 1 implies s = 3 plus t যেহেতু t ৰ মান 6 পালো তো t ৰ হলনি আমি বহাই দিম 6 3 plus 6 = 9 অর্থাৎ আমি সমাধানটো কি পাম t = 6 s = 9 এটি আমার নির্ণয় সমাধান এবার মই কুইক রিভিজন এটা দি দিছো আগৰ নিচিনাকৈ ইয়াতে সমীকৰণ দুটা দি আছিল s - t = 3 আৰু s/3 + t/2 = 6 মই যেহেতু কৈছো কি যদি এনেকুৱা সমীকৰণ বিলাক কি থাকে ভগ্নাংশত দিয়া থাকে তেতিয়া হলে আমি কি কৰিম প্ৰথম কাম হ'ব কি যদি হৰ বিলাক নাম্বাৰ থাকে তেতিয়া হলে হিহতৰ লসাগু লম এতিয়া 3 আৰু 2 লসাগু ললে কি পাম 6 তাৰ পিছত আমি কাম কৰিম কি প্ৰত্যেকটো টাৰ্মকে প্ৰত্যেকটো পদকে কি কৰিম 6 দি পূৰণ কৰি যাম এতিয়া ইয়াতে আছিল s/3 ইয়াৰ লগত কি কৈছো 6 দি মাল্টিপ্লাই কৰিছো t/2 ইয়াতো 6 দি মাল্টিপ্লাই কৰিছো আৰু ইয়াতে থকা 6 টুকো কি কৰিম ৰাইট সাইডে থকা 6 টুকো আমি 6 দি মাল্টিপ্লাই কৰি দিম এতে কেনসেলত কৰিলে কি পাম twice s plus thrice t আৰু এইফালে পাম 36 এতিয়া এক নম্বৰ সমীকৰণৰ পৰা যদি আমি s টো উলাই লও তেতিয়া হলে কি পাম s = 3 plus t এবার এই s ৰ মানটো আমি কি কৰিম 2 নম্বৰ সমীকৰণত s ৰ ঠাইত বহাই দিম 2 নম্বৰ সমীকৰণটো আছিল twice s plus thrice t = 36 এতে 2 * 3 plus t লিখিছো কাৰণ s পাইছো এখিনি মান plus thrice t = 36 এবার twice t আৰু thrice t যদি কি কৰো যোগ কৰো তেতিয়া হলে পাম 5t = 36 ইয়াতে plus 6 আছে আৰু এতিয়াকে যেহেতু চলক বিলাক সদায় বাওফালে ৰাখিব লাগে আমি 5t টো ৰাখি দিলো তেতিয়ালে 5t = কি পাম 36 - 6 ঠিক আছে অৰ্থাৎ 36 ৰ পৰা 6 মাইনাস কৰিলে কি পাম 30 ইয়াতে পালো 5t = 30 সো t টো ৰাখি দিলে কি পাম 30/5 = 6 এতিয়া এই t ৰ মানটো আমি কি কৰিম ইকুৱেশ্যন 1 ত বহাই দিম ইকুৱেশ্যন 1 ত আছিল s = 3 plus t = 3 plus 6 কারণ t এর মান আমি পাইছো করতে 6 3 plus 6 that is 9 অর্থাৎ আমার সমাধানটো ওলাই যাব কি t = 6 আৰু s = 9 তো 3 নম্বৰ যেটো অংক আছে 3x - y = 3 আৰু 9x - 3y = 9 এতিয়া 2 নম্বৰ যেটো সমীকৰণ যেটো আছে এইটো আমি যদি অলপ সৰল কৰি লও গটিকেটাক আমি 3 দি হৰণ কৰিব পাৰিম গটিকেটা পদকে এতে 3 দি হৰণ কৰিলে পাম 5x - y = 9 এতিয়া যদি আমি লক্ষ্য কৰো যে প্ৰথম যেটো সমীকৰণ আছিল 5x - y = 3 সৰি ইয়াতে 3 আহিব এতিয়া 3 নম্বৰ যেটো অংক আছে যে 3x - y = 3 আৰু দি আছে কি 9x - 3y = 9 এতিয়া এই 2 নম্বৰ যেটো সমীকৰণ দি আছে এটোক আমি প্ৰত্যেকটো পদকে আমি 3 দি হৰণ কৰি সৰল কৰি লব পাৰো তো ইয়াতে পাম 3x - y = 3 এতিয়া যদি আমি অলপ লক্ষ্য কৰো তেতিয়া চাম যে এই যেটো দ্বিতীয় নম্বৰ সমীকৰণৰ যেটো সৰল ৰূপ আৰু প্ৰথম যেটো সমীকৰণ দি আছিল দুয়োটা এক্স্যাক্টলি সেম সো এতিয়া আমি এই ক্ষেত্ৰত আমি যদিহে a1/a2 b1/b2 c1/c2 উলাও তেতিয়া হলে আমি পাম a1 ইয়াতে কি আছে 3 অর্থাৎ 3 ইয়াতে কি আছে a2 3 আমি ক্যান্সেল আউট করলে পাম 1/1 ঠিক একেদৰে b1/b2 যদি উলাই লও তেতিয়া হলে পাম -1 কারণ ইয়াতে y এর হরক আছে -1 একেদৰে ইয়াতো b2 হ'ব -1 একেদৰে c1/c2 ইয়াতে আমি পাম কি 3/3 ঠিক আছে ইয়াতেও ক্যান্সেল আউট করলে 1/1 পাম ইয়াতেও ক্যান্সেল আউট করলে 1/1 পাম যেহেতু আমি কি পালো a1/a2 = b1/b2 = c1/c2 গতিকে এই সমীকরণ দুটা লেগ দুটা কি হ'ব লগ লগা হ'ব অর্থাৎ এই ক্ষেত্ৰত ইহতৰ অসীম সংখ্যক কি থাকিব সমাধান থাকিব সমাধান থাকিব গতিকে
ইহঁতৰ কোনো একমাত্ৰ সমাধান নাই মই আকৌ ৰিপিট কৰি দিছো ইয়াতে সমীকৰণ 1 আছিল কি thrice x minus y equal to 3 দ্বিতীয়টো সমীকৰণ আছিল thrice x minus y equal to 9 আমি এই দুই নম্বৰ সমীকৰণটো যদি অলপ সৰল কৰি লওঁ আমি যদি লক্ষ্য কৰো 9 3 9 গোটেইকেইটা পদকে আমি 3 দি ডিভাইড কৰিব পাৰিম তেতিয়া হলে আমি 3 দি ডিভাইড কৰাৰ পিছত কি পাইছো thrice x minus y equal to 3 এইটো এক্স্যাক্টলি কাৰ নিচিনা হৈছে প্ৰথম যেটো সমীকৰণ আছিল যে thrice x minus y equal to 3 এই ক্ষেত্ৰত আমি যদি a1 by a2 b1 by b2 c1 by c2 পাও তেতিয়া হলে আমি প্ৰত্যেকটো ক্ষেত্ৰতে হিয়তৰ মানবিলাক কি পাও সমান সমান পাও অৰ্থাৎ আমাৰ যেটো কন্ডিশন কি আছিল যদি হে a1 by a2 b1 by b2 আৰু ইকুৱেল টু c1 by c2 হয় তেতিয়া হলে ইহতৰ কি থাকে অসীমসংখ্যক সমাধান থাকে এই ক্ষেত্ৰত আমি ইহতৰ একমাত্ৰ সমাধান উলাব নোৱাৰো এবাৰ আমি আহিছো 4 নম্বৰ অংকলৈ কি আছে 0.2x plus 0.3y equal to 1.3 আৰু দি আছে 0.4x plus 0.5y equal to 2.3 ইয়াতে প্ৰথম ইকুৱেশ্যনটো আমি এনেকৈ লিখিব পাৰো যে 2/10x কিয়নো ইয়াতে আছে দশমিকৰ পিছত এটা অংক আছে সো আমি দশমিকটো উঠাই দিবলৈ হলে আমি কি কৰিব লাগিব ইয়াতে 10 দি ডিভাইড কৰিব লাগিব তেতিয়াহে আমাৰ দশমিকটো উঠি যাব আৰু যদি ইয়াতে দুটা দশমিকৰ পিছত দুটা অংক থাকিলে হয় আমি 100 দি ডিভাইড কৰিলো কিন্তু ইয়াতে এটা আছে আমি 10 দি ডিভাইড কৰিছো ইয়াতে ঠিক একেদৰে কিমান আহিব 3/10y equal to এইটো আহিব কি 13/10 কাৰণ ইয়াতে দশমিকৰ পিছত এটা অংক আছে এবাৰ আমি যদি লক্ষ্য কৰো প্ৰত্যেকটো পদতে হৰটো কি আছে 10 হৈ আছে সো আমি 10 দি যদি মাল্টিপ্লাই কৰো প্ৰত্যেকটো টাৰ্মক আমি কি পাম 2/10 into 10x plus 3/10 into 10y equal to 13/10 into 10 তেতিয়াহলে আমি কি পাম এই 10 কি হৈ যাব কেনসেল হৈ যাব ইয়াতে এইটো 10 কেনসেল হৈ যাব ইয়াতে এইটো 10 কেনসেল হৈ যাব থাকিব twice x plus thrice y equal to 13 ঠিক একেদৰে দ্বিতীয়টো সমীকৰণত আমি কি কৰো বাৰে বাৰে এনেকৈ ভাঙি বাতি নকৰো আমি ডাইৰেক্ট যেতিয়া দশমিক দেখা পাম দশমিকৰ পিছত চাম কেইটা অংক আছে যদি এটা অংক থাকে তেতিয়াহলে 10 দি পূৰণ কৰিম যদি দুটা অংক থাকে তেতিয়াহলে 100 দি পূৰণ কৰিম তিনটা থাকিলে ঠিক তেনেকৈ 1000 দি পূৰণ কৰি দিম ইয়াতে আছে যেহেতু এটা হৈ আছে তো আমি পূৰণ কৰিলে কি পাম 4x plus 5y equal to 23 ঠিক আছে এবাৰ আমি যিকোনো এটাৰ পৰা কি কৰিম x নাইবা y টো ৰাখি লম এতিয়া যদি এইটো সমীকৰণত যদি আমি x টো ৰাখি দিও তেতিয়ালে twice x টো বাওফালে ৰাখিলে কি পাম 13 minus 3y ঠিক আছে ইয়াতে x টো ৰাখিলে 13 minus 3y divided by 2 এটো যদি এক নম্বৰ হিচাপে নামকৰণ কৰো আৰু ইয়াৰ মানখিনি যদি আমি কি কৰো দুই নম্বৰ সমীকৰণ এটো যদি নামকৰণ কৰো দুই নম্বৰ সমীকৰণত যদি বহাই দিও তেতিয়ালে আমি কি পাম যে x ৰ মান দুই নম্বৰ সমীকৰণত বহাই পাও অৰ্থাৎ সমীকৰণ 2 implies ইয়াতে আছিল 4x plus 5y equal to 23 ইয়াতে পাম 4 into 13 minus 3y divided by 2 plus 5y equal to 23 ইয়াতে আমি 4 আৰু 2 কেনসেল আউট কৰিলে ইয়াতে পাম 2 ঠিক আছে এবাৰ এই 2 টো কি আছে দুয়োটা লগত পূৰণ হৈ আছে সো ইয়াতে পাম 26 2 into 13 26 minus ইয়াতে মাইনাস চিন আছে 2 into 3 6y plus 5y equal to 23 এবাৰ 26 ইয়াতে আছে -6y ইয়াতে আছে +5y দুটা আমি ক্যালকুলেশন কৰিলে আমি সদায় কি চাম যেটো চিন ডাঙৰটোৰ আগত থাকিব হেতু সদায় হ'ব ইয়াতে কি আছে 6 টো ডাঙৰ 5 টো কি আছে সৰু আছে সো ডাঙৰটো কি আছে মাইনাসত আছে সৰুটো কি আছে প্লাসত আছে সো 6 ৰ পৰা 5 টো কি কৰা মাইনাস কৰিলে কিমান পাব 1 পাবা আৰু চিনটো কি হ'ব ডাঙৰটো আগৰ চিন হ'ব অৰ্থাৎ থাকিব এটা y 6 ৰ পৰা 5 মাইনাস কৰিলে 1 থাকিব ইয়াতে এখানে কি হ'ব y equal to 23 এইবাৰ মাইনাস y টো আমি ৰাখি দিম 23 পৰা আমি কি কৰিম 26 টো পক্ষান্তৰ কৰিলে -26 আহি যাব সো ইয়াতে হ'ব -y equal to -3 এই মাইনাস কেনসেল কৰিলে কি পাম y equal to 3 এবাৰ এই y এর মানটো
আমি যদি সমীকৰণ 1ত বহাই দিওঁ তেতিয়া আমি কি পাম xৰ মান পাই যাম x ইকুৱেল টু কি আছে 13 minus 3y divided by 2 13 minus 3 into 3 কারণ y এর মান আমি 3 পালো divided by 2 so 13 minus 9 divided by 2 আমি 13 এর পরে 9 মাইনাস করলে কি পাম 4 by 2 4 by 2 equal to আমি কি পাম 2 এর থেকে নির্ণয় x equal to পাম 2 y equal to পাম 3 ঠিক আছে এটাই হবে আমার সমাধান মই কুইক রিভিজন এটা দি দিছো ইয়াতে আছে 0.2x plus 0.3y equal to 1.3 আৰু দি আছে 0.4x plus 0.5y equal to 2.3 ঠিক আছে ইয়াতে আমি কি কৈছো 0.2 আমি কি কৈছিলো ভগ্নাংশলৈ ৰূপান্তৰ কৰিছো ইয়াতে পাইছো 2/10 আৰু x আছে x দিছো ঠিক একেদৰে 3/10 equal to 13/10 এই 10 টোক আমি গুছোৱাৰ কাৰণে আমি কি কৰিছো প্ৰত্যেকটো ৰাশিৰ লগত আমি পদৰ লগত আমি কি কৰিছো 10 দি পূৰণ কৰি দিছো এইটো লগত 10 দি পূৰণ কৰিলে কি পাম 10 10 ক্যান্সেল হৈ যাব থাকিব 2x ইয়াতে থাকিব 3y ইয়াতে থাকিব only 13 সো ইকুয়েশনটো হ'ব কি 2x plus 3y equal to 13 ইয়াতে x টো আমি ৰাখি দিছো বাফলে ৰাখি দিছো তেতিয়া আমি 3y টো কি কৰিছো হোফালে পক্ষান্তৰ কৰি দিছো ইয়াতে পাইছো কি 2x equal to 13 minus 3y ইয়াতে only x টো ৰাখি দিলে 2 টো কি হ'ব ইফালে আহিলে হৰণ হৈ যাব কাৰণ ইয়াতে পূৰণ হৈ আছে ঠিক আছে এবাৰ ইয়াতে কি পাইছো 13 minus 3y divided by 2 এতিয়া এই x ৰ মানটো আমি কি কৈছো 2 নম্বৰ সমীকৰণৰ x ৰ ঠাইত বহাই দিছো ইয়াতে আছিল 4x plus 5y equal to 23 ইয়াতে x ৰ ঠাইত বহাই দিছো x ৰ মান আছে 13 minus 3y divided by 2 plus 5y equal to 23 এইটো আমি কি কৰিব পাৰিম ক্যান্সেল কৰিব পাৰিম ইয়াতে 4 আৰু 2 ক্যান্সেল কৰিলে কিমান পাম 4 divided by 2 অৰ্থাৎ 2 ইয়াতে 2 into 13 26 ইয়াতে মাইনাস চিন আছে মাইনাস দিলো 2 into 3 6 আৰু y আছে y দিলো plus 5y equal to 23 ইয়াতে 26 minus y কিয়নো ইয়াতে আছে -6 plus 5 কিমান হ'ব -1 থাকিব আৰু y আছে y বহাই equal to 23 minus y equal to 23 minus 26 26 টো পক্ষান্তর কৰিলে মাইনাস হৈ যাব ইয়াতে এইফালে পালো কি minus y equal to -3 ইয়াতে মাইনাস মাইনাস ক্যান্সেল দুইফালে মাইনাস থাকিলে ক্যান্সেল কৰি দিম ইয়াতে পালো y equal to 3 ইয়াতে এই y এর মানটো আমি কি কৈছো 1 নম্বৰ সমীকৰণত বহাই দিছো বহাই দিয়াৰ লগে লগে কি পাইছো 13 minus 3y divided by 2 y ঠাইত 3 বহাই দিছো 13 minus 3 into 3 আমি 13 minus 3 into 3 কিমান পাম 9 পাম divided by 2 তো 9 এর পরে 9 to 13 এর পরে মাইনাস করলে কিমান পাম 4 4/2 equal to 2 অর্থাৎ আমি x এর মান পালো 2 y এর মান পালো 3 এবাৰ আহিছো আমি 5 নম্বৰ লৈকে ইয়াতে দিয়া আছে কি √2x plus √3y equal to 0 আৰু দিয়া আছে 2 নম্বৰ সমীকৰণত কি দিয়া আছে √3x minus √8y equal to 0 ইয়াতে প্ৰত্যেকটো টাৰ্মতে কি আছে ৰুট চিন চাই তোমালোকে ভয় খাব নালাগে ইয়াতে আমি যেনেকৈ প্ৰতিস্থাপন পদ্ধতিটো সমাধান কৰি আহিছো ঠিক একেদৰে আমি কি কৰিম সমাধান কৰি গৈ থাকিম ঠিক আছে এইবাৰ এই আগৰ নিচিনা আমি কি কৰিম যিকোনো x বা y আমি বামপক্ষত ৰাখি দিম ইয়াতে √2x অৰ্থাৎ x থকা টাৰ্মটো আমি বামফালে ৰাখি দিছো বাকিটো আমি কি কৰিম পক্ষান্তৰ কৰি সোঁফালে দি দিম ইয়াতে আছিল প্লাস চিন আমি এইফালে আহিলে বা সোঁফালে আহিলে কি হ'ব মাইনাস চিন হৈ যাব ঠিক আছে এইবাৰ x টো যদি ৰাখি দিও তেতিয়া হলে কি হ'ব √2 টো ডিভাইড হৈ যাব কাৰণ ইয়াত x ৰ লগত পূৰণ হৈ আছিল সোঁফালে যোৱাৰ লগে লগে হৰণ হৈ যাব ইয়াতে কিমান হ'ব মাইনাস √3y divided by √2 এটো যদি আমি নাম্বার 1 বুলি বিবেচনা কৰো এটো যদি নাম্বার 2 হিচাপে যদি ধৰি লও তেতিয়া হলে এই x ৰ মানটো 2 নম্বৰ সমীকৰণত যদি আমি বহাই দিও অৰ্থাৎ x ৰ মান 2 নম্বৰ সমীকৰণত বহাই দিও তেতিয়া হলে আমি কি পাম √3x minus √8y equal to 0 ঠিক আছে এইবাৰ x ৰ ঠাইত জাস্ট বহাই দিম -√3y divided by √2 ইয়াতে √3 আছে আৰু x ৰ ঠাইত বহাই দিম -√3y divided by √2 ঠিক আছে আৰু আছে -√8y equal to 0 ঠিক আছে এইবাৰ আমি এইটো কি পাম তলত √2 থাকিব √3 into √3 আমি যদি পূৰণ কৰো তেতিয়া পাম √3 স্কয়ার ইয়াতে স্কয়ার 2 আৰু ৰুট চিনটো ক্যান্সেল কৰি থাকিব কি 3 অৰ্থাৎ ইয়াতে পাম আৰু মাইনাস চিন আছে মাইনাস চিন দিব লাগিব 3 আৰু আছে y ঠিক আছে ইয়াতে এতিয়া ইয়াতে মাইনাস চিন আছে মাইনাস চিন দিলো √8
y ইকুৱেল টু 0 এইবাৰ আমি যদি লহাগু লওঁ তেতিয়াহ'লে লহাগু কিমান পাম ৰুটটো আছে ইয়াতে আৰু ইয়াৰ তলত মনে মনে কি আছে 1 আছে 1 আৰু ৰুটটোৰ লহাগু ৰুটটোৱে হ'ব ঠিক আছে এতিয়া আমি ইয়াতে কি পাইছো ৰুট অফ 3y minus 3y ইয়াতে পাম minus root of 8 into root of 2 আৰু পূৰণ আছে y equal to 0 ঠিক আছে এইবাৰ আমি যদি চাও ওপৰত কি পাম minus 3 এতিয়া root of 8 into root of 2 আমি কি পাম root of 16 root 16 ৰ আমি যদি লওঁ কিমান পাম বৰ্গমূল ললে 4 অর্থাৎ মাইনাস চিন আছে মাইনাস হব 4 y divided by root of 2 equal to 0 এতিয়া ওপৰত কিমান পাম minus 3y minus 4y অর্থাৎ minus 7y divided by root 2 equal to 0 এতে আমি কিমান পাম বজ্ৰকৰণ কৰিলে পাম minus 7y equal to root 2 into 0 equal to পাম 0 কাৰণ শূন্য যিকোনো সংখ্যাৰ লগত পূৰণ কৰিলে কি পাম শূন্য এইবাৰ y টো যদি ৰাখি দিও তেতিয়ালে কি পাম 0 by minus 7 0 লগত যদি যিকোনো এটা সংখ্যা হৰণ কৰি দিয়া কি পাবা 0 এ পাবা সো এতিয়া x equal to যেটো root minus root 3 y divided by root 2 আছিল অর্থাৎ এক নম্বৰ সমীকৰণত যদি আমি এই y এর মানটো বহাই দিও তেতিয়া হলে আমি x এর মান পাই যাম অর্থাৎ এক নম্বৰ implies x equal to minus root 3y divided by root 2 ইয়াতে y এর মান কিমান বহাই দিম 0 into 0 আমি কিমান পাম आंसर 0 এ এটাকে x equal to 0 y equal to 0 মই কুইক রিভিজন এটা দি দিছো ইয়াতে যেহেতু সমীকরণ দুটা দিয়া আছিল root of 2x plus root of 3y equal to 0 আৰু আছিল root of 3x minus root of 8y equal to 0 ইয়াতে যদি root আছিল আমি কি কৰিম x বা y থকা পদ আমি বাওফালে ৰাখি দিছো ইয়াতে x থকা ৰাখি দিছো root of 2x equal to minus root of 3y ইয়াতে x সমান ৰাখিলে এই root টো কি আহি যাব minus root 3y লগত হৰণ হৈ যাব এতিয়া এই x এর মানটো আমি যদি কি কৰো দুই নম্বৰ সমীকৰণত যদি বহাই দিও দুই নম্বৰ সমীকৰণত এতে কি আছিল root 3x minus root of 8y equal to 0 ইয়াতে x ৰ ঠাইত এইখিনি বহাই দিছো বহাই দিয়াৰ লগে লগে আমি কি পাইছো root 3 into minus root 3y divided by root 2 আৰু আগতে এই সমীকৰণটোত আছে কি root of 8y equal to 0 এতিয়া root 3 পূৰণ কৰিলে ইয়াতে কি পাও 3 পাও ইয়াতে দেখাই দিয়া হৈছে আৰু মাইনাস চিন আছে ডিভাইডেড বাই root 2 এইবাৰ এটো ইয়াতে আছে root 2 ইয়াতে আছে 1 এই দুটাৰ লসাগু ললে কিমান পাম root 2 এতিয়া ওপৰত আছে minus 3y আৰু আছে minus root 2 ইয়াৰ লগত কি হৈ যাব পূৰণ হৈ যাব ইয়াতে root of 8 into root 2 কিমান পাব root of 16 অৰ্থাৎ root of 16 কিমান 4 আমি ইয়াতে কিমান পাম 4 অর্থাৎ এইখানে আমি ইয়াতে সাইডত ক্যালকুলেশন করে দিছো minus 3y equal minus 4y divided by root of 2 equal to 0 minus 3y minus 4y কিমান পাম minus 7y divided by root of 2 equal to 0 এতিয়া আমি কি ইয়াতে কি কৈছো বজ্ৰকৰণ কৈছো বজ্ৰকৰণ সদায় ওপৰটো লগত তলটো লগত ওপৰত ঠিক আছে ইয়াতে পাম minus 7y equal to root of 2 into 0 equal to 0 এতিয়া y এর মান কিমান পাম তেতিয়াহলে 0 by minus 7 কারণ y লগত minus 7 আছে এতিয়া 0 by minus 7 কিমান পাম 0 এ পাম এতিয়া এই 0 টো কি কৰিছো এক নম্বৰ সমীকৰণত y ঠাইত বহাই দিছো কাৰণ y এর মান আমি 0 পালো বহাই দিলে কিমান পাম x equal to minus root of 3 y divided by root of 2 অর্থাৎ minus root 3 divided by root 2 into 0 equal to কিমান পাম 0 কারণ শূন্যৰ লগত যিকোনো সংখ্যা পূৰণ কৰিলে শূন্য পাম অর্থাৎ আমি সমাধানটো কি পালো x equal to 0 y equal to 0 ঠিক আছে এতিয়া আমি সো 6 নম্বৰ যেটো অংক আছে thrice x by 2 minus 5y by 3 equal to minus 2 আৰু এটা সমীকৰণ দি আছে x by 3 plus y by 2 equal to 13 by 6 ইয়াতে দুইটা সমীকৰণতে কি আছে ভগ্নাংশ হিচাপে দিয়া আছে পদবিলাক সো যদি হে পদবিলাক ভগ্নাংশ হিচাপে থাকে তেতিয়া হলে আমি লক্ষ্য কৰিম যদি হে ভগ্নাংশৰ হৰবিলাক ধ্ৰুবক সংখ্যা হয় ঠিক আছে তেতিয়া হলে আমি হেই ধ্ৰুবক সংখ্যাবিলাকৰ আমি কি কৰিম লসাগু লম ইয়াতে আছে প্ৰথম সমীকৰণটোত আছিল হৰবিলাক আছে কি 2 আৰু 3 ইয়াতে 2 আৰু 3 লসাগু ললে আমি কিমান পাম 6
অর্থাৎ এইটো আমি দুয়োটা ভগ্নাংশ হিচাপে যোগ কৰিলে ইয়াতে লহাগু পাম 6 ইয়াতে 2 6 ৰ মাজত কেইবাৰ আছে তিনিবাৰ 3 পূৰণ ইয়াতে আছে 3x ইয়াতে মাইনাস চিন আছে মাইনাস 3 6 ৰ মাজত কেইবাৰ যাব 2 ইনটু ইয়াতে আছে 5y ঠিক আছে ইকুৱেল টু -2 এইটো আমি যদি অলপ সৰল কৰি লওঁ কি পাম 9x minus 10y divided by 6 equal to -2 এইটো আমি এতিয়া কি কৰিম বজ্ৰ পূৰণ কৰিম বজ্ৰ পূৰণ কৰিলে কি পাম 9x minus 10y equal to ইয়াতে আছে 2 এইটো ইয়াতে পাম 6 into 2 12 আৰু আছে মাইনাস চিন ঠিক আছে এইবাৰ দ্বিতীয়টো সমীকৰণটো একেই আছে ইয়াতে আমি লহাগু ললে কি পাম 6 ইয়াতে কি পাম 6 6 ৰ মাজত 3 কিমান বাৰ যাব দুইবাৰ যাব twice x প্লাস ইয়াতে কিমান আহিব thrice y equal to 13/6 ঠিক আছে এতিয়া আমি যদি কি কৰো ইয়াৰ তলতো 6 আছে ইয়াৰ তলতো কি আছে 6 আছে এইটো 6 6 আমি কি কৰিব পাৰিম কেনসেল কৰি দিব পাৰিম তেতিয়া আমাৰ কি থাকিব twice x plus thrice y equal to 13 এতিয়া যিকোনো এটা সমীকৰণৰ পৰা আমি x বা y আগৰ নিচিনা কৰি ৰাখিলাম এবাৰ আমি কি কৈছো এইটো সমীকৰণৰ পৰা আমি কি ৰাখিম x টো সাপোজ ৰাখিম x থকা টাৰ্মটো ৰাখি দিলে কি হ'ব 13 minus 3y ইয়াতে পাম x equal to 13 minus 3y divided by 2 ঠিক আছে এটো আমি 1 নম্বৰ সমীকৰণ হিচাপে নামকৰণ কৰিছো এটো আমি 2 নম্বৰ সমীকৰণ হিচাপে নামকৰণ কৰিছো এবাৰ এই একৰ পৰা আমি যদি কি কৰো x টো আমি 2 নম্বৰ সমীকৰণৰ x ৰ ঠাইত যদি বহাই দিও কি পাম Number 2 implies ইয়াতে আছে 9x minus 10y equal to minus 12 ইয়াতে 9 into x ৰ ঠাইত বহাই দিম 13 minus thrice y divided by 2 ইয়াতে আছে minus 10y equal to minus 12 ঠিক আছে এতিয়া আমি কি কৰিম এই 9 টো দুয়োটাৰ লগত কি কৰিম পূৰণ কৰি দিম ঠিক আছে এতিয়া 9 into 13 কিমান পাম 117 আৰু ইয়াতে কি আছে মাইনাস চিন আছে মাইনাস দিলো 3 into 9 কিমান পাম 27y divided by 2 ইয়াতে আছে minus 10y equal to minus 12 এইবাৰ আমি রাইট সাইডে যদি করো তাহলে পাম লহাগু ললে কি পাম 2 117 minus 27y এতিয়া এই দুটা লহাগু হিসাবে ললে আমি কি পাম ইয়াতে আছে 1 ইয়াতে আছে 2 2 এ থাকিব অর্থাৎ 2 2 ইয়াৰ লগত ডাইরেক্ট পূৰণ কৰি দিয়া ইয়াতে মাইনাস আছে ইয়াতে আহিব 20y 2 পূৰণ 10 20 ঠিক আছে ইকুৱেল টু -12 এতিয়া আমি যদি উপৰখিনি অলপ সৰল কৰি লওঁ তেতিয়াহলে পাম 117 minus 27 minus 20 দুটা মাইনাসত আছে সো কিমান পাম 47y divided by 2 equal to -12 এটা রাখি দিলে 117 বজ্রপূরণ যদি কই দিও 117 minus 47 equal to -24 ঠিক আছে সরি এতে y আহিব এইবার -47 y টো যদি রাখি দিও এফালে পাম কি -24 -117 ঠিক আছে এই দুটা আমি যদি এতিয়া এক লগ করো কি পাম ইয়াতে -24 -17 ঠিক আছে দুটা মাইনাসত আছে সো आंसरটা মাইনাসত আহিব 4 আর 7 প্লাস কৰি দিয়া 11 আর 1 আৰু ইয়াতে আছে 2 আর 1 3 আৰু হাতত থকা 1 টো বহাই দিয়া 141 ঠিক আছে অর্থাৎ এই -2 আৰু এই -টো আমি ক্যান্সেল কৰিব পাৰিম এতিয়া 47y equal to কিমান পালো 114 এতিয়া y টো যদি আমি ৰাখি দিও তেতিয়ালে কিমান পাম 141 divided by 47 equal to পাম কিমান 3 অর্থাৎ y এর মান আমি কিমান পালো 3
এতিয়া আমি যদি এই y ৰ মানটো 1 নম্বৰ যেটো সমীকৰণ যেটো পাইছো ঠিক আছে 1 নম্বৰ সমীকৰণটো কি পাইছো x = 13 - 3y divided by 2 ইয়াতে x ৰ ঠাইত x ৰ মান ওলাই যাব তেতিয়া আমি কি বহাই দিব লাগিব y ৰ ঠাইত 3 ঠিক আছে 13 - 3 * 3 divided by 2 কিমান পাম 13 - 9 divided by 2 equal to পাম 4/2 অর্থাৎ 13 এর পরে 9 মাইনাস করলে 4 আহি যাব 4/2 equal to 2 এতেকে নির্ণয় x এর মান কিমান পাম x এর মান পাম x equal to 2 y equal to কিমান পাম 3 ঠিক আছে এটো আহিব আমাৰ নিৰ্ণয় সমাধান এতে মুঠতে এটা কথা মনত ৰাখিব লাগিব কি যদিহে পদবিলাক কি থাকে ভগ্নাংশ হিচাপত দিয়া থাকে তেতিয়া হলে সেই ভগ্নাংশটোৰ যদি হৰবিলাক যদি সংখ্যাত দিয়া থাকে তেতিয়া হলে আমি কি কৰিব লাগিব সংখ্যাবিলাকৰ লহাগুলৈ আমি সৰল কৰিব লাগিব অৰ্থাৎ এই ক্ষেত্ৰত আমি সমাধানটো কি পাম x = 2 আৰু y = 3 Please do subscribe, like, comment, share, and press the bell icon.